নমস্কাৰ, মই মধুস্মিতাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চয়াবিনেনো কি বনাওঁ আপোনালোকে চাই থাককচোন। তাত চয়াবিনখিনি এনেকৈ তিয়াই ৰাখিলোঁ, তাত অকণমান পানী দি মই ধুনীয়াকৈ চয়াবিনখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই তাত দিছোঁ এটা কটা পিঁয়াজ, সৰুকৈ কাটি লৈছিলোঁ, আৰু মই অকণমান দিছোঁ নৰসিংহ পাত আৰু বেচন দিছোঁ এচামুচ, অকণমান হালধি আৰু অকণমান সোৱাদ অনুযায়ী নিমখ আৰু অকণমান মিঠাতেল। এতিয়া মই তাত দিছোঁ এচামুচ জিৰা গুড়ি আৰু অকণমান কাশ্মীৰ মিৰ্চ মছলা, যাতে অকণমান জ্বলাও হয় আৰু কালাৰো হয়। এতিয়া মই অকণমান বেকিং দিছোঁ আৰু ধুনীয়াকৈ মই মিক্সাৰখিনি কৰি ল'লোঁ। এতিয়া মই এখন কেৰাহীত অকণমান ৰিফাইন দি এটা দেখিছেনে কি ধুনীয়াকৈ এনেকৈ সানি লৈছোঁ, যাতে বেছি কোমলো নহয় বেছি টানো নহয়, আৰু এনেকৈ লাৰু কৰি কৰি এতিয়া মই তেলত ফ্ৰাই কৰি যাম। চয়াবিনখিনি এনেকৈ ফ্ৰাই কৰি দিয়াৰ পাছত দেখিছেনে খাবলৈ বৰ ধুনীয়া হয়। কিমান আৰু বেলেগ ধৰণে পকৰি বনাই খাব নহয়নে? কেতিয়াবা চয়াবিনৰো এনেদৰে পকৰি বনাই খাবচোন, খাবলৈ বৰ ধুনীয়া হয়। ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু মোৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ চাই ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।